আমাৰ এটা ব্লক ওয়েছত আজি হিতাধিকাৰীসকলৰ কাৰণে আজি চেক বিতৰণ কৰিছিলে আমি আৰু মাটিৰ পাট্টা এইটো আমি বেছিকেলি আমি মাটিৰ পাট্টা প্ৰদান কৰিছোঁ আমি আৰু নিবনুৱা যুৱতীসকলৰ কাৰণে আমি চেক প্ৰদান কৰিছোঁ আৰু বিকলাংগসকলৰ কাৰণে কৰিছোঁ আৰু আমাৰ সেল্ফ হেল্প গ্ৰুপ মহিলাসকলৰ কাৰণে এই চেক বিতৰণ আমি কৰিছোঁ আজি আমি টোটেল আজি মোটামুটি 4,000ৰ অধিক বেনিফিচিয়াৰীসকলক আজি চেক প্ৰদান কৰিছোঁ আৰু কেইটামান আমাৰ মাটিৰ পাট্টা এইটো আমি বিতৰণ কৰিছোঁ মাটিৰ পাট্টাটো আমি বহুতজনক আমি দিম তথাপিও আজি এনাই প্ৰথম আজি আমাৰ BTC ছেক্ৰেটাৰী আমাৰ এছিএছ বিষয়া ইয়াত আহিছে তেখেত উপস্থিতত আৰু আমাৰ সাৰ্কল অফিচাৰ কি নাম আছিলে আমাৰ এলিমা খান্দুলিনা তাৰ উপস্থিতত আমি কেইটামান মানুহক আজি এনেগ্ৰেশ্যন হিচাপে আমি 7-8টামান মাটি পাট্টা প্ৰদান কৰিছোঁ আৰু কালিৰ পৰা আমি কণ্টিনিউৱাছলি আমি প্ৰদান কৰি থাকিম সৰ্বমুঠ কিমান হিতাধিকাৰী 4,000ৰ অধিক বেনিফিচিয়াৰীক আমি মাতা হৈছে তেখেতসকলক আমি চবকে দিয়াও